everyone, মই কৃষ্ণা আৰু মই আপোনালোকক স্বাগত কৰিছো মোৰ আন এটি ভিডিঅ'লে। আজি মই শেয়াৰ কৰিম আপোনালোকৰ লগত মিঠা জলফাই আচাৰ ৰেচিপি। জলফাই আচাৰটো সবেই বনাব জানে, বহুতে সহজ হয়, বাট মই শেয়াৰ কৰিম মই কেনেকৈ বনাও জলফাই আচাৰ। তো চাই থাকক ভিডিঅ'টি। প্ৰথমতে এতিয়া মই গৈ বাৰীৰ পৰা অকমান জলফাই বুটলি আনো। তাৰপিছত আচলতে তো বহুত ভাল লাগি আছে কাৰণ আজি মেছেজ আহিছে ৰাতিপুৱাই যে মোৰ ৰিং লাইট ষ্টেণ্ডটো অৰ্ডাৰ কৰিছিলোঁ এমেজনত। আগতেও মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, কিন্তু ডিফেক্টিভ আহিলে কাৰণে মই ৰিটাৰ্ণ কৰি দিলোঁ। বাট আজি ফাইনেলি মোৰ এমেজনৰ পৰা আকৌ মানে নতুনকৈ এতিয়া আহিব আজি। চ' বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ, বাট আজি আহিব আৰু সেইকাৰণে ভাল লাগিছে। বতৰটো পৰহি বৰষুণ দিলে কাৰণে বতৰটো খুবেই ঠাণ্ডা, ৰ'দ ওলাইছে যদিও বহুত ঠাণ্ডা। মোৰতো একদম ৰানিং নোজ হৈ গৈছে মানে একদম পুৰা। তো এতিয়া বাৰীলৈ যাওঁ, মই বুটলি আনোগৈ জলফাই। চাই থাকক ভিডিঅ'টি। গৈ দেখোঁ যে দেউতাই আগতীয়াকৈ জলফাই ধুনীয়াকৈ বুটলি থৈ দিছে। মই বুটলিবলৈকে নহ'লে মোৰ কামেই সহজ কৰি দিলে। আৰু আপুনি এই ভিডিঅ'টো চাব। আপুনি এই ভিডিঅ'টো জৰুৰ চাব। আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আপুনি লাইক শ্বেয়াৰ কৰিব, আৰু আপুনি লাইকো কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰিব, আৰু ভিডিঅ'টো ডাউনলোডো কৰিব। জৰুৰ বনাব। এতিয়া তুমি ক'লা যেতিয়া বনাবই। নবনালে একো আমি আৰু ভিডিঅ' নবনাও আকৌ। আপুনি জলফাই আচাৰ নবনালে আমি আৰু ভিডিঅ' নবনাও। বনাব তুমি ক'ত। জলফাইখিনি ভালকৈ ধুই ৰ'দত শুকুৱাই ল'ম অলপ 15-20 মিনিটছমান। আৰু মোৰ এইটোখিনি সময়তে আহিমগৈ বজাৰৰ পৰা, কিবা কিবি আনিবলগীয়া আছে। ঘৰ আহি পাই দেখোঁ যে মোৰ ৰিং লাইট আহি গ'ল। এতিয়া কৰিম আনবক্সিং। পিছলে থাকে এডাল চাগে বেকা, এইটো লগা নাই আচলতে, কিবা এটা হৈছে পিছফালে আগফালে আহিলে। আজিৰ পৰা একদম ৰিং লাইটতহে একদম ভিডিঅ' বনাম আৰু ন, হয় নাই বেটা? মজা আহি গৈছে একদম। ঠিকে আছে দামটো চাই। যদি আপোনালোকৰ জলফাইখিনি কেঁচা হয় তেতিয়া পানীত বইল কৰি ল'ব 15 মিনিটছমান, নিমখ দি লগত ভিনেগাৰ দিব। মোৰ জলফাইখিনি একদমেই পকা, চ' সেইটো কাৰণে মই সেইটো পাৰ্ট স্কিপ কৰিছোঁ। এইখিনি মোৰ জলফাই ৰেডি। এতিয়া মছলাখিনি ৰেডি কৰি লওঁ। আমাক লাগিব 1 চামুচ চফ, মই ডাঙৰ চামুচেৰে লৈছোঁ যিহেতু মোৰ জলফাই পৰিমাণটো বেছি। আধা চামুচ 5 ফোৰণ, মই আধা চামুচমান কৰিয়েণ্ডাৰ পাউডাৰ লৈ লৈছোঁ, ধনিয়া পাউডাৰ, চাট মছলাও দিব পাৰে ইয়াৰ জেগাত। হালধি পাউডাৰ 1 চামুচ, চিলি পাউডাৰ 2 চামুচ, আজৱাইন 1 চামুচ, 4টা শুকান জলকীয়া, কালজিৰা 1 চামুচ, আৰু এই গোটা জিৰা মই 1 চামুচ, ডাঙৰ চামুচেৰে 1 চামুচ লৈছোঁ। এতিয়া গোটেই মছলাখিনি ল' ফ্লেমত গেছটো দি পিনে ভাজি ল'ম 5 মিনিট সময়। মিক্সিত দি এইখিনি গুড়ি কৰি ল'লোঁ ভালকৈ গোটেই মছলাখিনি। গুড়খিনি মিহি মিহিকৈ কাটি ৰেডি কৰি লৈছোঁ। ইয়াত আছে আধা কিলো গুড়। মোৰ জলফাই পৰিমাণটো 1 কিলো, সেইকাৰণে মই আধা কিলো গুড় দিছোঁ। মোৰ গোটেইখিনি বস্তুৱে এতিয়া ৰেডি। এখন ডাঠতলিৰ কেৰাহী ল'ব, কেৰাহীখন গেছত পাতি দি তাতে মিঠাতেল দি দিব। মিঠাতেলখিনি যেতিয়া গৰম হৈ ধোঁৱা ওলোৱাকৈ তেতিয়া ফ্লেমটো কম কৰি দিব। গেছৰ ফ্লেমটো কম কৰি তাত 2 খিলা তেজপাত দি দিছোঁ আৰু 2টা শুকান জলকীয়া দি দিছোঁ। জলফাইখিনি দি দিলোঁ। তেলৰ সৈতে ভালকৈ মিক্স হ'বলৈ জলফাইখিনি
ভালকে মিক্স কৰি দিছোঁ তাতে ৰেডি কৰি থোৱা মছলাখিনি দি দিলোঁ লগতে হালধি চিলি পাউডাৰ আৰু নিমখখিনিও দি দিলোঁ এতিয়া ভালকে মিক্স কৰিম এতিয়া মিহি মিহিকৈ কাটি থোৱা গুড়খিনি দি দিম গোটেইখিনি ভালকৈ মিক্স কৰিব লাগিব আচাৰখিনি ৰেডি ধুনীয়াকৈ ডাঠ হৈ গৈছে এতিয়া মই নমোৱাৰ আগত দিম 1 চামুচ ভিনেগাৰ যদি বেছি দিনৰ কাৰণে ৰাখিব বিচাৰে তেতিয়া ভিনেগাৰ দিব পাৰে আৰু মাজে মাজে ৰ'দত দি দিব তেতিয়া বেছি দিনৰ কাৰণে ভাল হৈ থাকে ভিনেগাৰখিনি দি ভালকৈ আকৌ মিক্স কৰি দিম এবাৰ এতিয়া আচাৰখিনি ঠাণ্ডা হ'বৰ কাৰণে এটা পাত্ৰত উলিয়াই থৈ দিছোঁ বহুত ধুনীয়া হৈছে আচাৰখিনি মোৰ দেখিয়ে একদম খাওঁ খাওঁ লাগি গৈছে এইখিনি আচাৰ খাব পাৰে ৰুটিৰ লগত নহলে পুৰিৰ লগত ভাতৰ লগতো খাব পাৰে মইতো একো নোহোৱাকৈ হুদাকে খাই থাকো মই খাই বহুত ভাল পাওঁ মিঠা আচাৰ বগৰী আচাৰ হওক জলফাই মিঠা আচাৰ হওক এয়াই আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ ফেভৰেট মিঠা জলফাই আচাৰৰ ৰেচিপিটো আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো আৰু আপোনালোকে বনাই খাব পাৰে বহুত সঁচাকৈ বহুত বেছি টেষ্টি হয় মইতো এইখিনি দুদিনো নাথাকে মই পুৰা খাই শেষ কৰি দিম তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম আন এটি ভিডিঅ'ত নিজে বনাই নিজে খাইছোঁ বহুত টেষ্টি লাগিছে